Hello dear students, তোমালোক সকলোকে মোৰ নতুন ভিডিঅলৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ বাবে সমান্তৰ প্ৰগতি বা arithmetic progression সেকেন্ড পাৰ্ট লৈ আছো। আগৰ ভিডিঅত question number 3 লৈকে অলৰেডি ডিসকাস কৰিছো। আজি আমি ডিসকাস কৰিবলৈ গৈ আছো question number 4। গতিকে আহা দেৰি নকৰি আজি ভিডিঅটো আমি আৰম্ভ কৰো। সো question number 4 তোমাক কি দি আছে চাবা তোমালোকে তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ d নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা। ঠিক আছে? আমি দুটা question লৈ লৈছো, question number 1 আৰু question number 2 লৈ লৈছো। ঠিক আছে? এই দুটা আমি কৰি চাও কেনেকা ধৰণে কৰিব পাৰো। ঠিক আছে? প্ৰথমতে আমাক কৈছে এইখিনি আমাৰ সমান্তৰ প্ৰগতি হয় নে নহয়। ঠিক আছে? সমান্তৰ প্ৰগতি হয় নে নহয় ইয়াক চেক কৰিবলৈ কাৰণে আমি কি কৰিম, এই যিখিনি টাৰ্ম আছে ফাৰ্স্ট টাৰ্ম, সেকেন্ড টাৰ্ম, থাৰ্ড টাৰ্ম, ফোৰ্থ টাৰ্ম, ঠিক আছে, বা প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ পদখিনি আছে সেইখিনি আমি অন্তৰ মানে সাধাৰণ অন্তৰখিনি উলিয়াই লম। ঠিক আছে? সো অন্তৰখিনি উলিয়াবৰ কাৰণে কি হ'ব, ইয়াত আমি যেটো সেকেন্ড টার্ম আছে, সেকেন্ড মানে a2 - a1 উলিয়াই লম। ঠিক আছে? a2 - a1, a2 কি হ'ব ইয়াত 4 হ'ব -2 হ'ব। 4 - 2 হলে কিমান হ'ব 2 হ'ব। আকৌ যদি আমি থাৰ্ড টার্মৰ পৰা যদি আমি সেকেন্ড টার্মটো মাইনাস কৰি দিম মানে a3 - a2 কি হ'ব, এটো 8 - 4 হৈ যাব। 8 ৰ পৰা 4 গলে থাকিব কিমান 4 হ'ব। আকৌ যদি আমি নেক্সটটো চাও a4 - a3, ঠিক আছে, এই দুটা টার্মৰ মাজৰ যেটো পাৰ্থক্য ডিফাৰেন্স উলিয়াই লও কি হ'ব 16 - 8, ইয়াত কিমান হ'ব 8 হ'ব। আমি প্ৰতিটো ক্ষেত্ৰতে চাইছো ইয়াত আছে 2, ইয়াত আছে 4, ইয়াত আছে 8, গুটেইখিনি আমাৰ যেটা ডিফাৰেন্স চাইছো গুটেইখিনি সেম কেতিয়াও হোৱা নাই, একে হোৱা নাই। যেহেতু একে হোৱা নাই সেই গতিকে আমি ক'ব পাৰিম যে ই এটা সমান্তৰ প্ৰগতি নহয়। যেতিয়া সমান্তৰ প্ৰগতিয়ে নহয় তেতিয়ালে আমি ইয়াৰ পিছৰ টাৰ্মখিনি আমি উলিয়াব নালাগে। ঠিক আছে? আশা কৰো বুজি পাইছা। কিবা যদি ইয়াত ডাউট থাকি গৈছে তোমালোকে কমেন্ট বক্সত জনাই দিবা। ঠিক আছে? গতিকে আহা নেক্সট কোৱেশ্চনলৈ যাম আমি। কোৱেশ্চন নম্বৰ 2, ইয়াত আমি চাম ইয়াত a2 - a1 ইয়াতো উলিয়াই লম, a2 - a1 কি হ'ব 5/2 - 2। ঠিক আছে? ইয়াকটো আমি ডাইৰেক্টলি কৰিব নোৱাৰো, ইয়াক আমি কি কৰিম লসাগু উলিয়াই লম বা এলসিএম উলিয়াই লম। এলসিএম কি হ'ব 2 হ'ব। সো ওপৰত থাকিব 5 মাইনাস এটো 4 হ'ব, হয়নে? 2 × 2 = 4 হ'ব, হয়নে? সো 5 ৰ পৰা 4 গুচি গলে 1/2 হৈ যাব। ঠিক আছে? a2 - a1 কিমান পালো 1/2 পালো। নেক্সট আমি কি কৰিম a3 - a2 উলিয়াই লম। a3 - a2 মানে থাৰ্ড টাৰ্মৰ পৰা সেকেন্ড টাৰ্মটো আমি মাইনাস কৰিম, মানে 3 - 5/2 কৰি দিম, হয়নে? তেতিয়া কি হ'ব ইয়াতো আমি লসাগু লওঁ, কি হ'ব লসাগু 2 হ'ব। আকৌ 2 × 3 = এটো 6 মাইনাস এটো 5 হ'ব, হয়নে? সো আমি 6 ৰ পৰা 5 গলে 1 থাকিব, এফালে /2, ইয়াতো আমি কিমান পালো 1/2, ইয়াতো 1/2 পাইছো। আকৌ নেক্সট আমি চাই লও চেক কৰি লও কি হ'ব a4 - a3, ঠিক আছে, এই দুটাৰ মাজত পাৰ্থক্যটো আমি উলিয়াই লওঁ। a4 - a3 কৰিলে কি হ'ব 7/2 - 3, ঠিক আছে। ইয়াতো যদি আমি লসাগু লৈ লওঁ আমি কি পাম 2 পাম। তাৰ পিছত আমি ইয়াত কি পাম 7 - 2 × 3 = 6, হয়নে? 7 ৰ পৰা 6 গলে থাকিল 1, এই তলত থাকিব 2। প্ৰতিটো ক্ষেত্ৰতে আমি কি হ'ল যিখিনি অন্তৰ পালো ডিফাৰেন্সখিনি আমি কি পালো 1/2 1/2 1/2, মানে গুটেখিনি আমি একে পালো, হয়নে? ইয়াত আমি কি কম এই a2 - a1 = a3 - a2 that is equals to a4 - a3 হৈ গৈছে। গুটেখিনি আমাৰ সমান হৈছে, এতেকে ই কি হ'ব এটা সমান্তৰ প্ৰগতি হ'ব। ঠিক আছে? সমান্তৰ প্ৰগতি হ'ব। ঠিক আছে? এটা যদি সমান্তৰ প্ৰগতি হৈ যায় তেতিয়ালে আমাক কি কৈছে পিছৰ যিখিনি টাৰ্ম আমি উলিয়াব দিছে। ঠিক আছে? পিছৰ টাৰ্ম মানে এই 4টা টাৰ্ম আছে, 5 নম্বৰ টাৰ্ম, ঠিক আছে, 3টা টাৰ্ম লাগে। সো a5 উলিয়াব লাগিব। সো a5 যেটা উলিয়াবলৈ যাম তাৰ পিছত আমি কি a5 আছিল আমাৰ 7/2 আছে। তো 7/2 লগত আমি কি আছে সাধাৰণ অন্তৰ কি আছিল আমাৰ 1/2 আছিল, মানে 1/2 ইয়াত যোগ কৰি দিম। ঠিক আছে? ইয়াত এলসিএম আমাৰ কি হ'ব 2 হ'ব। ওপৰত থাকিব 7 + 1, 7 + 1 হলে কি হ'ব 8/2, 8/2 কৰিলে কি হ'ব 4 হ'ব, হয়নে? নেক্সট মই এফালে কৈ দিছো a6 টো উলিয়াব লাগে। a6 উলিয়াবৰ কাৰণে কি কৰিম a5 ৰ লগত আকৌ আমি কি কৰিম যেটো সাধাৰণ অন্তৰ আছিলে 1/2 সেইটো এড কৰিম। ঠিক আছে? ইয়াত যদি এলসিএম লওঁ আমি কি হ'ব 2 হ'ব, 2 × 4 = 8, এটো যোগ 1 মানে কিমান 9/2 হৈ যাব। আৰু এটা টাৰ্ম লাগে আমাক a7 লাগে, হয়নে? সো a7 কি কৰিম এই 9/2 যে পালো তাৰ লগত আকৌ আমি সাধাৰণ অন্তৰ যেটো আছিল 1/2 সেইটো আমি যোগ কৰি দিম। যোগ কৰিলে আমাৰ কি হ'ব দুইটাৰ এলসিএম বা আমি লসাগু 2 পাম। ওপৰত থাকিব 9 + 1, 9 + 1 হলে কিমান হ'ব 10/2, 10/2 কটাকটি কৰিলে কিমান হ'ব 5 থাকিব, হয়নে? অৰ্থাৎ আমাৰ এটো সমান্তৰ প্ৰগতি হৈছে। আমাক যেটো আমাক সুধিছিলে সমান্তৰ প্ৰগতি যেহেতু হৈছে তেতিয়ালে আমাৰ পিছৰ তিনিটা টাৰ্ম উলিয়াব কৈছিলে। এই পিছৰ তিনিটা টাৰ্ম আমি কি পালো এটো 4, এটো 9/2 আৰু এটো 5 পালো। ঠিক আছে? এইকেইটা নিৰ্ণয় আমাৰ তিনিটা পদ। ঠিক আছে? আশা কৰো বুজি পাইছা। আহা আৰু দুটামান কোৱেশ্চন কৰি লও তেতিয়া তোমালোকে ধুনীয়াকৈ ইয়াৰ কনসেপ্টটো বুজি পাবা। সো কোৱেশ্চন নম্বৰ 3 টো কৰি চাও। কোৱেশ্চন নম্বৰ 3 টো কি দি আছে বা -1.2 -3.2 -5.2 -7.2 এইখিনি আমাৰ সমান্তৰ প্ৰগতিৰ আছে আমি চেক কৰিব লাগে। ঠিক আছে? সো ইয়াত আমি কি কৰিম ইয়াত আমাৰ যেটো a2 - a1 উলিয়াই লম। a2 মানে সেকেন্ড টাৰ্মৰ পৰা আমি ফাৰ্স্ট টাৰ্মটো আমি বিয়োগ কৰি দিম। বিয়োগ কৰিলে কি হ'ব এটো -3.2 আছে
মাইনাস আকৌ এটো কি আছে মাইনাস 1.2 এটো চাবা তোমালোকে দুবাৰ আমি মাইনাস পাতিম এই মাইনাসটো আমি যেটো আমি সাধাৰণ অন্তৰ উলিয়াবৰ কাৰণে কৰো আৰু এই মাইনাসটো ইয়াত আগতে আছে ঠিক আছে তাৰ পিছত আমাৰ কি হ'ব এটো মাইনাস 3.2 থাকিব মাইনাস মাইনাস হলে কি হ'ব প্লাস হৈ যাব 1.2 ঠিক আছে এটা চাবা দুটাৰ চিন বেলেগ বেলেগ আছে সো আমি কি কৰিম বিয়োগ কৰিম এটাৰ পৰা আনতলে তো আমি 3.2 পৰা যদি 1.2 মাইনাস কৰি কি হ'ব এটো 2.0 খালি আমাৰ 3.2 আগফালে কি আছে মাইনাস আছে ঠিক আছে 2.0 বা আমি সিম্পলি আমি 2 বুলি লিখিলো হৈ যাব ঠিক আছে তাৰ পিছত আমি কি কৰিম a 3 minus a2 কৰিম ঠিক আছে মানে থাৰ্ড টার্ম যে 3 নম্বৰ পদৰ পৰা আমি 2 নম্বৰ পদটো আমি বিয়োগ কৰি দিম বিয়োগ কৰিলে আমাৰ কি হ'ব চাবা তোমালোকে -5.2 পৰা আমি কি কৰিম -3.2 এটা বিয়োগ কৰি দিম বিয়োগ কৰিলে আমাৰ কি হ'ব -5.2 মাইনাস মাইনাস প্লাস এটো হৈ যাব 3.2 ঠিক আছে ইয়াত আমি ডাঙৰ আছে আমাৰ 5.2 সো ইয়াত আগত সাইনটো আমাৰ মাইনাসে হ'ব আৰু 5 ৰ পৰা যদি আমি 3 মাইনাস কৰি কি হ'ব 2 আৰু এটো পইণ্ট অফ ডিসপ্লে হ'ব 0 ঠিক আছে মানে ইয়াত আমি -2.0 ইয়াত -2.0 পালো ঠিক আছে নেক্সট আমি কৰি চাও থাৰ্ড ফোৰ্থ টার্ম মাইনাস থাৰ্ড টার্ম ঠিক আছে সো এইটো ক্ষেত্ৰত কি হ'ব -7.2 minus 5.2 ঠিক আছে ইয়াত -7.2 মাইনাস মাইনাস হলে কি হ'ব প্লাস হৈ যাব আৰু এটো হইব 5.2 ঠিক আছে তো এটো ডাঙৰ হয় ঠিক আছে সো ডাঙৰটো আগত মাইনাস থাকিলে এটো মাইনাসে হ'ব তো আমি এফালে পইণ্ট অফ ডিসপ্লে 2 আছে এটো পইণ্ট অফ ডিসপ্লে 2 আছে সো আমি আলটিমেটলি পইণ্ট অফ ডিসপ্লে কি হ'ব 0 হ'ব আৰু 7 - 5 কৰিলে কি হ'ব 2 ঠিক আছে আলটিমেটলি গুটেই কেটা কেছতে আমি কি পালো আমি অন্তৰ যিখিনি পালো অন্তৰটো কি পালো -2 কে পালো ঠিক আছে আমি কি লিখিম জি হেতু a2 minus a1 equal a3 minus a2 equal a4 minus a3 গুটেখিনি আমি সমান পালো মানে এতেকে ই এটা সমান্তৰ প্ৰগতি বুলি আমি লিখিব পাৰো ঠিক আছে ই এটা সমান্তৰ প্ৰগতি এটা যদি সমান্তৰ প্ৰগতি হল এতিয়া আমি পিছৰ যিখিনি তিনটা টার্ম আছে আমাক উলিয়াব দিছে আমি সেইখিনি উলিয়াও পিছৰ তিনটা টার্ম কি হ'ব a5 উলিয়াব লাগিব ঠিক আছে a5 উলিয়াবলৈ যাওঁতে আমি কি কৰিম যেটো আমাৰ ফোৰ্থ টার্ম মানে সাইন নম্বৰ পদটো আছিল -7.2 আছিল তাৰ লগত আমি কি কৰিম যোগ কৰিম কি যোগ কৰিম সাধাৰণ অন্তৰ সবতে কি পালো -2.0 ঠিক আছে সো আমি এটো কি কৰিম -7.2 প্লাস মাইনাস হলে মাইনাস হৈ যাব এটো 2.0 আমি সিম্পলি 2 বুলি পাতিলো হ'ব কিন্তু আমি পয়েন্ট 0 টো উঠাই দিয়া নাই আমাৰ কাৰণে সুবিধা হ'ব দুটা যেটো একে চিন আছে সো আমি মাইনাস টু মাইনাস ৰাখিম দুটা যোগ কৰি দিম ঠিক আছে সো পয়েন্ট অফ ডিসপ্লে ইয়াত 2 আছে 0 আছে মানে পয়েন্ট অফ ডিসপ্লে কি হ'ব 2 থাকিব আৰু 7 + 2 লাগিব 9.2 হ'ব ঠিক আছে মানে 5 নম্বৰ পদটো আমাৰ হ'ব -9.2 ঠিক আছে এতিয়া আমি 6 নম্বৰ পদটো উলিয়াব লাগে ঠিক আছে 6 নম্বৰ পদটো মই ইয়াত উলিয়াই দিছো a6 হ'ব হয়নে সো a6 কি কৰিম a5 ৰ লগত মানে a5 টো আছে 9.2 -9.2 তাৰ লগত আকৌ কি যোগ কৰিম আমি -2.0 ঠিক আছে -2.0 যদি যোগ কৰি দিও কি হ'ব -9.2 মাইনাস প্লাস বা প্লাস মাইনাস মাইনাস এটো 2.0 ঠিক আছে এটা চাবা তোমালোকে -9.2 -2.0 আছে দুইটা আমি যোগ কৰিলে কি হ'ব -11.2 হৈ যাব ঠিক আছে এতিয়া আমি নেক্সট যেটো আমাৰ a7 টো মানে ঠিক আছে 3 নম্বৰ টার্মটো উলিয়াবা a5 a6 a7 মানে সো a7 টো কি কৰিম -11.2 লগত আকৌ আমি কি কৰিম যোগ কৰিম -2.0 ঠিক আছে তাৰ মানে কি হ'ব -11.2 -2.0 দুইটা আমি যদি যোগ কৰি কি হ'ব মাইনাস এটো হ'ব 13.2 ঠিক আছে সো এনেকৈ আমি বাকি তিনটা পদ উলিয়াই লব পাৰো সো দিছ আশা কৰো তোমালোকে বুজি পাইছা কিবা যদি ডাউট থাকি যায় তোমালোকে পজ কৰি লবা বা অকমান আগৰ পৰা ৰিমাইন্ড কৰি লবা আৰু এবাৰ চাই লবা তেতিয়া তোমালোকৰ কনসেপ্টনি ক্লিয়াৰ হৈ যাব যদি তাতো তোমালোকৰ ডাউট থাকি যায় তোমালোকে তলৰ কমেন্ট বক্সত জনাই দিবা নেক্সট ভিডিঅ তোমালোকক আকৌ দিবলৈ ট্রাই কৰিম যদি আহা নেক্সট কোৱেশ্চনটো আমি কৰি চাও ইয়াত চাবা তোমালোকে a2 - a1 কৰিম ঠিক আছে a2 - a1 কৰিলে কি হ'ব 3 + √2 পৰা কি কৰিম 3 টো মাইনাস কৰি দিম প্ৰথম পদটো তো আমি কি হ'ব 3 ঠিক কথা কতি যাব থাকি যাব আমাৰ √2 থাকি যাব হয়নে তাৰছত আমি কি কৰিম a3 - a2 কৰো a3 - a2 কৰিলে আমাৰ কি হ'ব 3 + 2√2 পৰা আমি কি কৰিম -3 + √2 আমি বিয়োগ কৰি দিম ঠিক আছে সো আলটিমেটলি কি হ'ব 3 + 2√2 এটো আমি যদি -3 - √2 কৰিব পাৰো ঠিক আছে 3 কেনসেল যাব আকৌ 2√2 পৰা যদি √2 গুচি যায় কি থাকিব সিম্পলি √2 থাকি যাব ঠিক আছে তাৰপিছত আমি কি কৰিম a4 - a3 কৰো ঠিক আছে মানে সাইন নম্বৰ পদৰ পৰা আমি 3 নম্বৰ পদটো আমি বিয়োগ কৰি দিম তো সাইন নম্বৰ পদটো আমাৰ কি আছিল 3 + 3√2 মানে এটা আমি ব্ৰেকেট দিব পাৰো নিদিব পাৰো নিজৰ কথা মাইনাস আকৌ এটো আছে আমাৰ 3 + 2√2 মানে সো ইয়াক যদি ব্ৰেকেট খিনি ভাঙি দিও কি হ'ব 3 + 3√2 মাইনাস প্লাস মাইনাস 3 মাইনাস প্লাস মাইনাস 2√2 ঠিক আছে সো এই 3 কেনসেল যাব আৰু 3√2 পৰা 2√2 যদি গুচি যায় কি থাকিব অনলি √2 থাকিব এই প্ৰতিটো ক্ষেত্ৰত আমি কি দেখা পালো যিহেতু a2 - a1 আকৌ a3 - a2
ইকুয়াল a4 minus a3 পালো মানে কি √2 পালো মানে ইয়াৰ কমন ডিফাৰেন্স যিটো d বুলি খুলিছিলে আমাক হেতুক আমি ইয়াতো লিখি দিব পাৰো √2 বুলি লিখি দিব পাৰো গোটেইখিনি আমাৰ সমান হয় ঠিক আছে এতিয়া চাবা আমাক কৈছে যদি হেতু সমান্তৰ প্ৰগতি হয় এটা আমি পাই গলো সমান কেনে সমান্তৰ প্ৰগতি ক'ব পাৰো সমান্তৰ প্ৰগতি হলে আমাক কি কৈছে বাকি তিনটা পদ আগৰ নিচিনাকে আমি উলিয়াব লাগিব তেতিয়ালে আমাৰ কি হ'ব a5 নম্বৰ পদটো আমাৰ কি হ'ব আমি কি হ'ব a4 কি আছিল a4 ৰ লগত আমি আকৌ √2 টো আমি যোগ দি দিব লাগিব মানে কি হ'ব 3 + 3 √2 ৰ লগত আকৌ √2 এটা যোগ কৰি দিও তো 3 টো আমি অকল হৈ থাকি যাব প্লাস 3 √2 ৰ লগত যদি √2 এটা যোগ কৰি দিও কি হ'ব 4 √2 হ'ব ঠিক আছে তেনেকে a6 যদি উলিয়াবলৈ যাও এইটো আমাৰ কি পালো a5 টো 3 + 4 √2 পালো তাৰ লগত আকৌ √2 যোগ কৰি দিয়া কি হ'ব 3 + 4 √2 + √2 হলে কি হ'ব 5 √2 হৈ যাব আকৌ লাষ্টটো a7 3 + 5 √2 ৰ লগত আকৌ √2 এটা যোগ কৰি দিয়া কি হ'ব 3 + 6 √2 ঠিক আছে এনেকৈ আমি বাকি তিনিটা পদ উলিয়াই লব পাৰো ঠিক আছে সো ডিয়াৰ স্টুডেন্টস আশা কৰো তোমালোকে বুজি পাইছা কিবা যদি ডাউট আছে তোমালোকে কমেন্ট বক্সত জনাই দিবা সো ডিয়াৰ স্টুডেন্টস আৰু এটা ৰুট থকা প্ৰবলেম এটা মই কৈ লও হেখিনি বহুতৰ ভুল হৈ যায় কেনেকৈ কৰিব লাগে বহুতে গম নাপায় সো আহা সেই কোৱেশ্চনটো কৈ লও তেতিয়া তোমালোকৰ যিখিনি কনসেপ্ট আছে হেখিনি ধুনিয়াকে বুজি পাবা সো কোৱেশ্চন নম্বৰ 12 টো আমাৰ কি দি আছে চাবা তোমালোকে √2, √8, √18, √32 এনেকৈ আছে ঠিক আছে এখিনি বহুতৰ অকমান দিগদাৰ হৈ যায় আমি জানো যে এখিনি আমাৰ গোটেইখিনি কি হয় অপৰিমেয় সংখ্যা হয় ইৰেশনাল নাম্বাৰ হয় আৰু ইৰেশনাল নাম্বাৰ আমি সাবট্ৰেক্ট নৰমালি কৰিব নোৱাৰো কিন্তু ইয়াক আমি অকমান কিবা এটা বনাই লব লাগিব তো ইয়াত কি কৰিম ইয়াত যেটো আমি নরমালি কৰি আছো a2 - a1 ঠিক আছে দ্বিতীয় পদৰ পৰা আমি প্ৰথম পদটো বিয়োগ কৰিলো বিয়োগ কৰিলে আমাৰ কি হ'ব √8 - √2 ইয়াত আমি একো কৰিব নোৱাৰো হয়নে কিন্তু আমি ইয়াক এটা কাম কৰিব পাৰিম এই √8 টোক আমি এনেকৈ কৰিব নোৱাৰো জানো 2 ৰে কৰিলে 2 4 যা 8 আকৌ 2 2 যা 4 মানে কি হ'ল 2 * 2 * 2 হয়নে সো এই দুটা 2 পৰা এটা 2 ৰুটৰ বাহিৰে উলিয়াই দিও আৰু ভিতৰত থাকিব এটা ৰুট হয়নে সো আমি কি হ'ব 2 √2 মাইনাস এটো √2 হ'ব ঠিক আছে সো এটা চাবা 2 √2 পৰা √2 যদি গুছি যায় কি হ'ব সিম্পলি √2 হ'ব আকৌ যদি আমি তৃতীয় পদৰ পৰা দ্বিতীয় পদটো বিয়োগ কৰি দিও মিন্স a3 - a2 কৰো কি হ'ব √18 - √8 হয়নে √18 টোক আমি তেনেকৈ কৰিব পাৰিম ঠিক আছে 18 টো কৰিলে 2 9 * 18 আকৌ 3 3 9 হ'ব ঠিক আছে সো আমি তিনি দুটা আছে এই দুটা তিনিৰ পৰা এটা তিনি আমি বাহিলে আনি দিব পাৰো মানে আলটিমেটলি এটা বাহিলে হওঁতে এটা আহিব আৰু ভিতৰত থাকি যাব অকল 2 থাকি যাব হয়নে সো আকৌ √8 টো আমি ইয়াত লিখি লৈ কি হ'ব 2 √2 ঠিক আছে এটা 3 √2 পৰা যদি 2 √2 গুছি যায় কি হ'ব সিম্পলি √2 থাকিব হয়নে নেক্সট আমি কি কৰিম a4 - a3 কৈ দিও ঠিক আছে a4 কি আছে √32 - a3 আছে √18 ঠিক আছে √32 ক আমি কি কৰিব পাৰো আমি 2 ৰে কৈ দিও 2 ৰে কৰিলে 2 গুণ 32 আকৌ 2 ৰে কৰিলে 2 8 গুণ 16 আকৌ 2 ৰে কৰিলে 2 4 2 গুণ 4 ঠিক আছে মানে কি হ'ব এই দুটা ঠিক আছে মানে এই দুটা পৰা এটা 2 এই দুটা পৰা এটা 2 2 গুণ 4 হয়নে মানে কি লিখিব পাৰো 4 √2 - 18 টো আমি কি লিখিলো 3 √2 বুলি লিখিব পাৰো হয়নে সো 4 √2 ৰ পৰা আমি 3 √2 গুছি গলে কি থাকিব সিম্পলি √2 থাকিব প্ৰতিটো ক্ষেত্ৰত আমি কি দেখা পালো √2 মানে ইয়াৰ অন্তৰখিনি একে পালো হয়নে এতেকে ইয়াৰ সাধাৰণ অন্তৰ যেটো আমি d বুলি কও মানে a2 - a1 a3 - a2 a4 - a3 গুটেখিনি আমাৰ যেটো সমান হয় এটা আমি √2 বুলি ক'ব পাৰো মানে তাৰ পিছত যদি আমাৰ সমান সাধাৰণ অন্তৰ পালো হয়নে সাধাৰণ অন্তৰ পালে আমি কি বুলি ক'ব পাৰিম ইয়াক এটা সমান্তৰ প্ৰগতি হয় বুলি ক'ব পাৰিম গতিকে আমাৰ বাকি যিখিনি আমাৰ পদ আছে মানে a5 টো আমি কি কৰিম এটা a4 মানে a4 আসলে √32 √32 লগত আকৌ কি কৰিম যেটো সাধাৰণ অন্তৰ আসলে আমাৰ d √2 আমি হেতু যোগ কৰি দিম √32 আমি কি লিখিছিলো আমি অলপ আগতে 4 √2 বুলি লিখিছিলো হয়নে প্লাস √2 4 √2 প্লাস √2 হলে কি মানো 5 √2 হৈ যাব আৰু 5 √2 5 যদি ৰুটৰ ভিতৰলে যিখিনি আমি আগতে এইখিনি আমি বাহিলে আনিছিলো হয়নে কিন্তু এইটো 5 টো আমি ভিতৰলে ল'ব লাগিব যদি 5 টো ভিতৰলে লৈ যাও 5 টো ভিতৰলে গলে কি হ'ব 25 হৈ যাব আৰু লগতে ভিতৰত 2 এটা আছে সো আৰু 25 ৰ লগত যদি 2 মাল্টিপ্লাই কৰো কি হ'ব 50 হ'ব বুজি পালানে সো নেক্সট আমি a6 টো লিয়াও a6 টো কি আছে এটো √50 হয়নে প্লাস আকৌ √2 কৰিম √50 টো আমি কি লিখিব 5 √2 আছিল হয়নে সো 5 √2 প্লাস √2 মানে কি হ'ব 6 √2 হ'ব 6 √2 আমি 6 টো যদি ভিতৰলে ঘুমাই দিও মানে 6 টো স্কয়াৰ হৈ যাব স্কয়াৰলে কি হ'ব 36 * 2 হ'ব হয়নে সো এটো হ'ব 36 2 যা কিমান হ'ব 72
2 হ'ব হ'ব তাৰপিছত চাবা তোমালোকে আকৌ a7 যেটো উলিয়াব লাগে a7 ৰ কাৰণে আমি কি কৰিম এই যে √72 নিলিখি আমি ডাইৰেক্টলি 6 √2 বুলি লিখিছো 6 √2 লগত আৰু এটা √2 যোগ কৰি দিছো তেতিয়ালে কি হ'ব 7 √2 হৈ যাব হয়নে তো এই 7 টো ভিতৰলৈ সোমাই দিলে কি হৈ যাব আমাৰ স্কয়াৰ হৈ যাব স্কয়াৰলে কি হ'ব 7 স্কয়াৰলে 49 * 2 আছে হয়নে সো এটো দুটা পূৰণ যদি কৈ দিও কি হ'ব 49 * 2 কৰিলে কি হ'ব 98 হৈ যাব ঠিক আছে মানে আমাৰ পিছৰ তিনিটা পদ মানে a5 হৈ গল √50 a6 হৈ গল √72 আৰু a7 হৈ গল √98 ঠিক আছে সো ডিয়াৰ ষ্টুডেন্টস আশা কৰো তোমালোকে বুজি পাইছা কিবা যদি তোমালোকৰ ডাউট আছে কমেন্ট সেকশনত জনাই দিবা আৰু যদিহে তোমালোকৰ ভিডিওটো এতিয়ালৈকে ভাল পালা লাইক কৰি দিবা আৰু কেনেকুৱা পালা কমেন্ট সেকশনত দিবলৈ নাপাহৰিবা লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা এনে ধৰণৰ ভিডিও পাই থাকিবলৈ গতিকে আজি ভিডিওটো আমি ইমানতে শেষ কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং হেভ এ নাইস ডে